যিয়ে শেষ পৰ্যায়লৈকে লগত থাকি যুঁজ দিয়ে তেওঁ হে প্ৰকৃত। আজি তুমি অনলাইন আছা, ময়ো অনলাইন আছোঁ। পাৰ্থক্য মাত্ৰ এয়া যে মই তোমাৰ ৰিপ্লেৰ অপেক্ষা কৰি আছোঁ আৰু তুমি আনৰ। তিতাসৰীৰ দৰে আছিলোঁ, তুমি প্ৰেমৰ দিয়াচলাই মাৰি জ্বলালা। এতিয়া চালা ভালদৰে জ্বলিব পৰা নাই, নুমাবও পৰা নাই। ফোনটোৰ স্ক্ৰীনখন বাৰম্বাৰ চেক কৰি প্ৰিয়জনৰ কল মেছেজৰ বাবে অপেক্ষা কৰা মানুহজনে জানে প্ৰতিজ্ঞা কিমান কষ্টকৰ। সপোনবোৰ সাঁথৰ আছিল তেওঁৰ বাবে আৰু বাস্তৱ কৰাত ব্যস্ত আছিল মই। পুৰণি ডায়েৰীখনৰ পৃষ্ঠাবোৰ আজি আকৌ এবাৰ লুটিয়াই চালোঁ। হাঁহিবোৰ তাতো বিচাৰি নাপালোঁ, কিন্তু চকুপানীবোৰ আজিও সজীৱ হৈ আছে। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সিদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছে।